my all friends, please subscribe our channel Mind Power Rupantar. Please subscribe it and like it and share to your friends. Our subscriber ওচৰতে থকা ঘণ্টিটো প্লিজ আপুনি ক্লিক কৰি দিব যাতে আমাৰ সকলো ভিডিও আপোনাৰ ওচৰত অতি সোনকালে গৈ পাই যায়। Thank you so much. জয় আই অসম। Nothing is impossible. Everything is possible. Nothing is impossible. Everything is possible. Thank you everyone, each and every human being who is exists in this universe. আপোনালোক সকলোলৈ মই এটা অপৰা মহান ল'ৰা ভুল বলো নেকি নহয় মই এটা টেঙৰ মহান ল'ৰা আৰু তাতকৈ শুদ্ধকৈ ক'বলৈ গ'লে অসমত জীয়াই থকা জন্মগ্ৰহণ কৰা এজন অসমীয়া ল'ৰা হয়নে কোনে কোনে অসমীয়া বাকী বাকী বাংলাদেশী নেকি মোৰ লগত জয় আই অসম থেংক ইউ ভেৰি মাছ সব আটাইতকৈ ডাঙৰ কথাটো সেইটোৱেই যে আমাৰ মহান মহান মোৰ দেউতা স্বৰূপ বক্তাসকলে কৈছে যে আমি জাতি মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব লাগে তাতকৈ মই একে সৰু কথা এটা মোৰ ভাল পাই এটাই কওঁ পৃথিৱীত আইক মোক যেতিয়া জন্ম দিছে 9 মাহ গৰ্ভধাৰণ কৰি আৰু কিছুমান মা 7 মাহতে জন্ম হৈছো কিছুমানে যেতিয়া জন্ম দিছে কেৱল অসমীয়া বা জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাক জন্ম দিছে হয়নে ভুল কৈছে নেকি হয়নে বোলো চিন্তা নকৰিব ৰাতি বিহু চাম ঠিক আছে So main কথাটো let's come to main point the mind power I'm going to talk about your mind power অসমীয়াত ক'ব গ'লে মনৰ শক্তি আমি সকলোৱে জীয়াই থকা এইখন সুন্দৰ পৃথিৱীত জন্ম হোৱা দিনৰ পৰা before living this beautiful earth and world this universe we use mind power মনৰ শক্তি ব্যৱহাৰ কৰো মই জানো আপোনালোক সকলোৱে এইখন পৃথিৱীৰ এজন সফল ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আৰু কষ্ট কৰিব বিচাৰে আমাৰ দেউতাই কয় তই ভালকৈ পঢ় স্কুলত যেতিয়া যাওঁ তেতিয়া কয় ঐ কেতিয়াবা গাধ বুলি কৈ দে খঙতে তই ভালকৈ পঢ় ডাঙৰ মানুহক মই লগ পালে ঐ বেটা তই ভালকৈ পঢ়িবি দেই কিন্তু দুখৰ বিষয় how many of us coming us to এনেকৈ ভালকৈ পঢ়িব লাগে কোনে শিকাইছে how many of us are coming to our life that are telling me how to study good way is there any particular way to do it or learn any good way so I want to say is in every human being in this universe please first be a human being প্ৰথমতে আমি সকলোৱে মানুহ হিচাপে পৰিচয় দিব লাগিব যেতিয়ালৈকে আমি মানুহ হিচাপে আমি পৰিচয় নিদিওঁ এইখন পৃথিৱীত আমাৰ মাজত জাতিগত ভাষাগত দদাই খুৰীৰ মাজত কাজিয়া ওচৰ চুবুৰীৰ লগত কাজিয়া কোনোবাই ঘৰৰ ওচৰতে ডাঙৰ বিল্ডিং বনালে ডাঙৰ গাড়ীখন ল'লে এইটো কলাদম মাৰি কৰিছে কোনেও নকয় মই ল'ব পৰা নাই কিন্তু মোৰ ওচৰ ঘৰৰ ব্যক্তিজন ৰৈছে ভগৱানে তেওঁক আশীৰ্বাদ কৰক I'm unable to buy unable to do such kind of things that you are he's doing in this universe that person never says always says he's a bad person that's why he's earning a lot of money so let's not talk more about the things I like to show you the practical things of mind power I like to welcome you a genius person eton moran lorak moi monsore matisu please come with 2 seconds 1 2 রাঘব মানক মাতো নেকি কিয় অহা মানে কোনো এজন আহক এজন মৰাণ ল'ৰা হওক মই 2 ছেকেণ্ডত কৰিম 1 2 বুলি কম আহিব 3 ক'ব নালাগে 1 2 খা বাপকে আমি তিনিচুকীয়া পৰা আহি ডিব্ৰুগড়ত আমাৰ ইমান বিশাল জনসমাগম কৰিব পাৰিছো অসমীয়া হিচাপে পৰিচয় দিব পাৰিছো এই মঞ্চত আহিবলৈ ভয় কৰিছে কিয় অংকা আছে আমাৰ দাদা আছে সকলোৱে য়েছ ভয় কৰিছে কিয় সকলো আছে দেখোন Okay, let me tell one. Karnam to India Moy. Ahasunetam Isno. Sir, মই আপোনাক মাতিছো।
আহক কিবা ভাবি আছে একবাৰ আহক কবি বুলি ভাবিছে নেকি আহক বাপৰে ভুলেন গায় আপুনি আহক আহক প্লিজ ওয়েলকাম ভুলেন গায় আহক আৰু আপোনাৰ নাচনি কি কিনা আহকচোন আপোনাৰ আহক এটা ডেমনষ্ট্ৰেশ্যন কৰি দিওঁ I don't believe anyone in this universe who talks more. I want practical. মই কৈছো আপোনালোকৰ আমাৰ সকলোৰে মনৰ শক্তি আছে. Once you learn how to use your mind power, এবাৰ আপোনাৰ মনৰ শক্তি কেনেকৈ ব্যৱহাৰ কৰিব শিকি লওক আৰু পৃথিৱীত আপুনি এজন সফল মানুহ হ'ব পাৰিব. যেতিয়া আপুনি সফল মানুহ হ'ব পাৰিব আপোনাৰ পিছে পিছে হাজাৰ হাজাৰ জনগণ আপোনালোকে পিছে পিছে আগবাঢ়ি আহিব. কি আপোনাৰ হ'বলৈ মন নাই? আছে নে নাই? মাথাকে খজুৱাই যায়. আছে নে নাই? যুগে কওক আছে নে নাই? নাচনী বাইদেউ ভণ্টি আহক না প্লিজ. আকৌ কেলে নকওঁ কৈছ? আকৌ বেকাৰ কৰি দিম গম পাবি. Please, we have no time. We have limited time. চাওঁতে এতিয়া আমাৰ ইমান সময় হ'ল. সময় যে ইমান সোনকালে আগবাঢ়ি গৈছে. Please come quickly. সোনকালে আহক. মজা ন? মজা. খবৰ কেনেকুৱা মজা বুলি ক'বলৈ এবাৰ শুনিব মন গৈছে সকলোৱে. খবৰ কেনেকুৱা? সকলো মজা বুলি ক'বলৈ এবাৰ ভালকৈ শুনি আছে. How are you everybody? খবৰ কেনেকুৱা? মজা. আপুনি মজা বুলি ক'লে যে মজা নহয় ইমান বেয়া শুনি আছে. যিটো বুলি কৈ দিওঁ. মজা ন? So, let's see. মই আপোনালোকৰ মনৰ শক্তি জাষ্ট দেখাই দিছোঁ. কেনেকৈ কাম কৰে, how does it work? বহুত আছে, but I'm taking only for 50 seconds. Okay. বুলেন কাইলৈ আপুনি কৰিব. অল দ্য বেষ্ট ফৰ ডেট. মাইণ্ড পাৱাৰ দি দিছোঁ দেই. মাইণ্ড পাৱাৰ দি দিছোঁ, ট্ৰান্সফাৰ কৰি দিছোঁ. বহুত শক্তি পজিটিভ থিংকিং হৈ গৈছে. যি ক'বা তাকেই হ'ব, যি বিচাৰিবা তাকেই হ'ব. ভাল ক'লে ভাল হ'ব, বেয়া ক'লে বেয়া হ'ব. কাৰোবাক হিংসা কৰিলে হিংসা হ'ব, ভাল ক'লে ভাল হ'ব. ভগৱানক বিচাৰিলে ভগৱান পাবা, ভগৱান বিচাৰিলে ভগৱান পাবা. ঠিক আছে? মনটো মাৰিলোঁ মানে. অ'কে. চ' আপোনাৰ হাতখন আগলৈ কৰক. মোৰ ভণ্টিহে হাতখন ধৰিব পাৰি ন? হাতখন আগলৈ কৰক. দুখন হাত. Yes. হাতখন মেলি দিয়ক. Yes. এনেকৈ মেলি দিয়ক এনেকৈ. Yes. ওপৰলৈ কৰক. ভুলেন ককাইদেউ আপুনি কৰক লগতে. অ'কে. চ' আপোনালোকে চাই আছে মনৰ শক্তি কেনেকৈ ব্যৱহাৰ কৰে আৰু তাৰ প্ৰমাণ কি? অ'কে. চ' চকু বন্ধ কৰক. আপোনালোকৰ দুইখন হাত চুম্ব পৰিকণ হৈ গৈছে. মই একৰ পৰা তিনিলৈ গণনা কৰিম. তিনি হোৱাৰ লগে লগে আপোনাৰ হাতখন লক লাগিব. Just think কৰক যে আপোনাৰ দুইখন হাত লক লাগিছে. Just think. Both hands are touching. কেৱল মনতে ভাবক মোৰ দুইখন হাত লক লাগিছে. My both hands are touching. মোৰ দুইখন হাত লক লাগিছে. My both hands are touching. মোৰ দুইখন হাত চুম্বকৰ নিচিনা টানি আছে, আনিছে আৰু লক লাগিছে. এইবোৰ থিংকিং কৰক. যাৰ হাত দুখন হৈ গৈছে লক লাগিছে, হাতখন তলত থৈ দিব. কেৱল ভাবি থাকক যে মোৰ দুইখন হাত লক লাগিছে, চুম্বকৰ নিচিনা টানি আছে ধাতুত কৰি আৰু লক লাগি গৈছে. জাষ্ট আই এম থিংকিং ইন মাই মাইণ্ড. হৈছে? চ' উই হেভ মাছ নাইট. উই হেভ মাছ টাইম. অ'কে, থেংক ইউ. লাগিছেনে? বুলেন ককাইদেউ অকণমান 1 ছেকেণ্ডত কওক. কি ক'ব? Okay, thank you very much. Please sit, go and thank you very much. Thank you. So, আপোনালোকে এটা সৰু demonstration দেখিলে. This is one of demonstration. So, I like to request each and everybody in this who is existing in this universe. মই কওঁ আজি তাৰিখৰ পৰা আমি যিমানবোৰ আজি আমাৰ গুণী ব্যক্তিসকলে মহান ছাৰ বাইদেউসকলে আমাক উদ্দেশ্যে আমাৰ ভালৰ কাৰণে জাতি ভালৰ কাৰণে কথাটো কৈছে. গোটেইখিনি বিশ্লেষণ কৰি মোৰ সৰু মগজুৰে 3টা লেটাৰৰ এটা শব্দ উলিয়াইছে. NOW মানে নাও. আপুনি যদি জীৱনত সফল হ'ব বিচাৰিছে, সংগঠনৰ লিডাৰক নেতৃত্ব দিব বিচাৰিছে, পৃথিৱীত মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছে, এজন কবি হিচাপে আপুনি প্ৰতিষ্ঠা লাভ কৰিব বিচাৰিছে, এজন সংগীতজ্ঞ হিচাপে, লেখিকা হিচাপে, whatever it be, it doesn't matter what is your aim. Just এবাৰ ডিচিজন লওক আৰু তাক কাম কৰক. Start doing now. এতিয়াই কাম কৰক. আপুনি পৃথিৱীত যথেষ্ট মানুহ এজন হ'ব পাৰিব আৰু পৰিচয় দিব পাৰিব. There are many more things to tell about you. So আমি সকলোৱে ময়ো ৰাতি বিহুৰ কাৰণে ৰৈ আছো. So মই এটাই কওঁ আপোনালোকক, পৃথিৱীত যেতিয়া আমাৰ মায়ে
এইখন পৃথিৱীত যেতিয়া জন্ম দিছে প্ৰতিজন ছাত্ৰ ছাত্ৰী প্ৰতিজন মানুহকে এজন মহান মানুহ হ'বলৈ এটা ভাৱনা কৰি এটা চিন্তা কৰি আমাক জন্ম দিছে সমাগতে সকলোকে কওঁ স্বৰ্গীয় ভূপেন্দাৰ ভাষাৰে মই আপোনালোকক কওঁ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে গীতটোতে গাই গৈছে দুৰ্বল মানুহে যদি জীৱনৰ কোৱা নদী যদি পাৰ হয় তোমাৰ হাতত তুমি হেৰুৱাবানো কি আপোনালোকৰ ঘৰৰ ওচৰত কোনোবাই বেমাৰ কাকুতি কৰি আছে তাকনো মা দেখা দিয়া আপোনাৰ কি লোকচান হৈছে ৰাস্তাত কোনোবাই এজন বয়োজ্যেষ্ঠ লোক বাট পাৰ হ'ব পৰা নাই ৰাস্তাটো পাৰ হ'ব পৰা নাই তাকনো আপুনি মটৰচাইকেলখন অকণমান ৰৈ দি মানুহজনক পাৰ হোৱাত সহায় কৰি দিলে আপোনাৰ কি লোকচান হ'ব পাৰে সভা সমিতিবোৰত ক'ৰবাত চান্স পালে ডিঙি ফাটি যোৱাতকৈ ডিঙি পানী শুকাই যোৱাতকৈ ডাঙৰ লেকচাৰ ইয়াতকৈ জানো আমাৰ ঘৰ পৰিয়ালটোৰ নিজৰ বংশধৰ নিজৰ মানুহখিনিক কাৰোবাক সহায় কৰিব প্ৰেক্টিকেলি নোৱাৰো জানো মইতো আজি আছো আজি ৰাতি মৰিব পাৰো আপুনি আজি বৰ বেছি ভেন নেদেখাব ৰাতিতে আপুনি যাব পাৰে জন্ম আৰু মৃত্যু যদি আমি নাজানো তেতিয়াহ'লে মানুহক হিংসা কুচুত কপট কৰি এই মানৱীয়তা স্খলন কিয় হ'ব ধৰিছে আপুনি দেখোন আপোনাৰ ল'ৰাটোক বিশ্বৰ আটাইতকৈ ভাল বিদ্যালয়খনত নামভৰ্তি কৰাই দিছে কিন্তু আপুনি বিচৰা নে আপোনাৰ ল'ৰাটোক এজন মহান ছাত্ৰ বা ছাত্ৰী বা নিজৰ ল'ৰাটোক শুনটো আপুনি তেওঁলোকে আপোনাক পৰিচয় দিব পাৰিছেনে আমাৰ ভুল হৈছে ক'ত কাৰণ আমি নিজক পাহৰি গৈছো প্ৰথমতে আমি মানুহ বুলি নিজকে পাহৰি গৈছো গতিকে মই সকলো জনগণৰ শ্ৰোতা ৰাইজক বৃহত্তৰ অসমীয়া জাতিটোক এই কণমানি ৰূপান্তৰ চাউলকে এটাই প্ৰাৰ্থনা কৰিছো আপুনি প্ৰথমতে আপুনি লক্ষ্য এটা সিদ্ধান্ত কৰক লক্ষ্য কাম কৰক কৰি থাকক জীৱনৰ সফল যেতিয়া হ'ব হাজাৰ গুণে আপোনাক বাহ দিব গতিকে সকলো ৰাইজ একজন মহান নিজকে মানুহ হিচাপে নিজক ভাবি লওক আৰু কাম কৰি যাওক সমাজত এজন সফল ব্যক্তি নিজকে প্ৰতিষ্ঠা কৰিবলৈ মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছো আৰু সকলোকে মই এটা জনাইছো আপোনাক শ্ৰীচৰণ ধৰিছো আশীৰ্বাদ কৰিব আহিবলগীয়া দিনকেইটা যাতে ভাল কাম কৰি যাওঁ জয় আই অসম থেংক ইউ My all friends, please subscribe our channel Mind Power Rupantar. Please subscribe it and like it and share to your friends. Our subscriber ওচৰতে থকা ঘণ্টিটো প্লিজ আপুনি ক্লিক কৰি দিব যাতে আমাৰ সকলো ভিডিঅ' আপোনাৰ ওচৰত অতি সোনকালে গৈ পাই যায়। Thank you so much. জয় আই অসম।